ইমান টোপনি ধৰিছে আৰু অকণমান দেৰি শুইয়ে লওঁ। পাপাটো উঠিব হোৱা নাই নি? ইমান দেৰিলৈকে শুলে কি হ'ব? গৰম বন্ধত হোমৱৰ্ক কৰিবলৈ দিয়া নাছিলে নেকি? ককা হোমৱৰ্ক কৰিবলৈ দিছিলে, কৰিম লাহে লাহে, বহুত দিন আছে। এতিয়া শুই লওঁ, গৰম বন্ধ গুচি গ'লে ক'ৰ পৰা শুবলৈ পাম। তোক কথা কৈ নোৱাৰিছোঁ আৰু। হয় বুঢ়া ককা। লাজ লগা নাই ককাকক বুঢ়া বুলি ক'বলৈ? বুঢ়া মানুহক বুঢ়া বুলিয়ে কয়। লোকৰ ল'ৰা ককাকক বুঢ়া বুলি কয় নেকি? লোকৰ ল'ৰাৰ লগত তুলনা মোক নকৰিব, মই বেলেগ। তই কি মুখে মুখে উত্তৰ দিবলৈ আহিছ? ডাঙৰ মানুহক তেনেকৈ কয়? অভদ্ৰ। এই ককা কি কথা ক'বলৈ আহিছে, মোক শুবলৈ দিয়া। হ'ব তোৰ লগত মই আৰু মুখ চুপতি মাৰি নাথাকোঁ আৰু। হ'ব মোক শুবলৈ দিয়ক, আপুনি এতিয়া যাওক। তই শুই থাক, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। হ'ব মই হাঁহ নাখাওঁ, মই গাহৰিহে খাওঁ। কলিতা হৈ গাহৰি খাবলৈ লাজ লগা নাই? কি কলিতা আহোম কথা আছে? জহনি যোৱা তোক সঁচাকৈ কথা কৈ লাভ নাই। ননচেন্স ডাঙৰ কথা কেনেকৈ ক'ব লাগে নাজানো? মই নাজানো, মোক নিশিকালে যে। তোক কি শিকাব লাগিব? ডাঙৰ মানুহক কেনেকৈ কথা ক'ব লাগে সেইটো শিকাব লাগিব আকৌ। স্কুল যোৱা কি শিকাব লাগে? স্কুললৈ গৈছ সেইকণ জ্ঞানো নাই? স্কুলত পঢ়া কথাহে শিকায়, ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটো নিশিকায় নহয়। সেইবিলাক কথা নিজে জানিব লাগে। তহঁতৰ নিচিনা ল'ৰা ছোৱালীৰ জীৱনত উন্নতি নাই। গৰম বন্ধতো শুবলৈ দিয়া নাই নহয়। ঘৰতে ল'ৰা-ছোৱালীবিলাক পঢ়ক বুলিহে গৰম বন্ধ দিছে। মই আকৌ ভাবিছিলোঁ ঘৰত শুবলৈ দিছে বুলিহে। আজি আপুনি মোক বহুত ডাঙৰ কথা শিকালে। যা এতিয়া উঠি যা বিচনাৰ পৰা। ঘৰৰ কাম বন কৰিবলৈ ল অলপ। এই বুঢ়া, তই মনে মনে থাক। তই পেঞ্চনৰ পইচাকেইটা তই অকলেহে খাওঁ বুঢ়ীক লৈ। মোক আজিলৈ কিবা এটা দি পাইছ? ভগা চাইকেলখন মাৰি মই স্কুল যাবলগীয়া হৈছে। এতিয়া গৰম বন্ধ পাইছোঁ, শুইছোঁ, তোৰ অকল বকবকনি। পেঞ্চনৰ পইচাকেইটাতো বাপেৰে খাই পেলায়, তোক ক'ৰ পৰা দিম, মই ক'ৰ পৰা চলিম? বাপেৰে ভাল হ'লে পিতেৰে ভাল হবি। বাপেৰেও হাঁহ ধৰিব নোৱাৰে, পিতেৰেও ধৰিব নোৱাৰে। এই বুঢ়া, তইহে জানিবি তোৰ ল'ৰাক তই কি শিক্ষা দিছিলি। বৰ দুখোন কৈ দেখো শিক্ষা দিয়া কথা স্কুলত নিশিকাই নেকি? তই কি শিক্ষা দিছিলি? তোৰ বাপেৰক মই শিক্ষা দিব নাপালোৱে। মই দূৰত চাকৰি কৰি আছিলোঁ। মাৰৰ লগতে টিলিংকে ঘূৰি ছোৱালী ভাল পালে, বিয়া পাতিলে, তাৰ পৰা তাৰ শেষ আৰু কাৰ্যকাল। এতিয়া হাল কোৰ মাৰি আছে মোৰ পেঞ্চনৰ পইচাকেইটাৰ লগত কাজিয়া কৰিবি। এতিয়া নাতিও কাজিয়া কৰ। এই বুঢ়া, তোৰ পইচা পাতিৰ লগত মোৰ লোভ নাই। তই মোক এনেই সাগৰি নলবি। তোৰ ল'ৰা লিখীয়া নহয় মই বহুত ওপৰৰ মাল হয়। তোৰ লগত মুখ চুপতি মাৰি মোৰ লাভ নহ'ব, মই গম পালো। মই যোৱাগেই ভাল। অ'ৰা শুনিছানে? চাহ অকণ দিবানে মোক? অ'ৰা ক'ত গ'লা তুমি? বোলো চাহ অকণ দিয়া। এই জধা মুখত কথা পাতি মোক মুখে বিষাই গ'ল। যা বুঢ়া, তই যা। তই চাহৰ লগত চেনি খাই তোৰ চুগাৰ বেছি হয়, তই পৰি থাকগে যা। ঐ আইতা, এই বুঢ়াটোক চেনি দি দে বেছিকে।